নমস্কাৰ পুনৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। দেৰিকৈ আপোনালোক সকলোকে মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। অলপমান সময়ৰ অসুবিধাৰ কাৰণে মই ভালেকেইদিন হ'ল ভিডিঅ' দিব পৰা নাই। আজি আকৌ কামটো হাতত তুলি লৈছোঁ। মই এইটো এযোৰ কাপোৰ বনাই আছোঁ। এইটো ব্লাউজ পিচটোহে, এই দুটা হাত বোলে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। দেখিছেনে এই গোটেইকেইটা চিলাই আপোনালোকে ধৰিব পাৰিছেনে? মই এই চিলাইকেইটাৰ ভিডিঅ' আপোনালোকক ডেছক্ৰিপশ্যন বক্সত মই লিংকত দি দিছোঁ, আপোনালোকে চাই ল'ব। মই আগতে ভিডিঅ'টো দিছোঁ আৰু এইটো মই কেনেকৈ আঁকিছোঁ মই আপোনালোকক দেখাম। এইটো চাওকচোন, তোমাৰ ফুলটো চাই লওক। এইটো ব্লাউজ পিচটো, কাপোৰযোৰ এতিয়ালৈকে কমপ্লিট হোৱা নাই। ভাবিলোঁ আপোনালোকক ফুলটো মই শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। এইটো এনেকৈ কৰিছোঁ, হাত দুটাত দিছোঁ মই। এইটো কিমান দূৰলৈ পাই নাজানো, কৈ দিছোঁ। চিলাইকেইটা মই কি চিলাই কৰিছোঁ আৰু কেনেকৈ আঁকিছোঁ আপোনালোকক মই সম্পূৰ্ণ বেক কেমেৰাত দেখাই আছোঁ। সকলোবিলাক আপোনালোকে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলত প্ৰথম আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি ল'ব, যাতে মোৰ আহিব লগা ভিডিঅ'সমূহৰ আগতীয়াকৈ নটিফিকেশ্যন পাই থাকে। তেনেহ'লে ব'লক চাই লওঁ। ইয়াত মই বগা বক্সটো দেখিছেনে? বগা বক্সটো মই গোটেইকেইটা সমানকৈ বক্স এনেকৈ বনাই লৈছোঁ। এয়া বগা আৰু গ্ৰীণটো মই কাইট চিলাই কৰিছোঁ, যিটো মই আগতে ভিডিঅ' দিছোঁ আৰু এই ভিডিঅ'টোৰ মই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আৰু এই ব্লুটো আৰু ব্লেকটো মই একেইটা ফুলেই কৰিছোঁ। ইয়াৰো মই ভিডিঅ' দিয়া আছে, আপোনালোকক ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰিব। আৰু গ্ৰীণটোৱে হোৱাইটটো একেই, আপোনালোকে চাই ল'ব। আৰু এটা কথা, এই কাপোৰযোৰ মই বোৱাই আনিছোঁ পদ্মিনী সূতাৰ হৈ। দুটা কালাৰ, ইয়াৰ অৰেঞ্জ আৰু ৰেড আছে। আৰু এইটো দেখিছেনে, ডিজাইনটো মই এনেকৈ আঁকি লৈছিলোঁ। 4টা বক্স চাৰিওফালে সমানকৈ এনেকৈ আঁকি লৈছোঁ প্ৰথমতে বক্সকেইটা, এই গোটেইখিনি বক্স। আৰু এইখিনি এনেকৈ মই সৰুকৈ দিছোঁ আৰু এইকেইটা ৰাউণ্ডকৈ দি লৈছোঁ এই ফুলপাহৰ কাৰণে। আৰু বাকী একো আঁকি লোৱা নাই। আৰু এই ফুলপাহকে মই মেখেলাখনত মানে চাদৰখনত এনেকৈ মই ৰিপিট কৰি একেটাকে ওপৰলৈ উঠাই নি আছোঁ। এনেকৈ মই এইটো কৰি গৈছোঁ। আপোনালোকৰ কেনেকুৱা পালে মোক আপোনালোকে জনাব।